আহিলো আৰু এটা নতুন ভিডিঅ' লৈ মানে কালিৰ ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ কাৰণ ভিডিঅ'টো বহুত বেছি দীঘল হৈ যায় আৰু আমাৰ সোফা সেটটো কালি গোটেই কমপ্লিটকৈ মানে ফিটিং নহ'ল অলপখিনি ৰৈ আছে চ' আজি সেই ভিডিঅ'টোত মই দেখাবলৈ গৈছোঁ আৰু প্ৰথম ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই লিংক ডেছক্ৰিপশ্যনত আছে চ' আপুনি ভিডিঅ'টো চাই ল'ব পাৰে আৰু আজি সোফা সেটটোৰ মানে কি পাঁচ চাইডে যিটো খাৰী সেইটো আমাৰ ফিটিং হৈ গৈছে আৰু আমাৰ বহা চিটত ফিট কৰিব বাকী আছে আৰু বাকী কাম ভালেখিনি আগবাঢ়িছে কিন্তু বহুত বেছি কাম নাই অলপখিনি কাম আছে আৰু পাঁচ চাইডে আমাৰ কাপোৰ লগাব লৈ আছে অলপ ৰছী লগাব আছে আৰু নেক্সট তাৰে পৰা আমাৰ এই সোফা সেটত ফিনিচিঙৰ কাম আছে চ' ফিনিচিঙৰ কামৰ কাৰণে মই এটা নেক্সট মানে বেলেগকৈ এক্সট্ৰাকৈ ভিডিঅ' বনাম তো আজিৰ ভিডিঅ'টোত অকল মই কাপোৰ কেনেকৈ ফিট কৰে সেইটোৱে দেখাম মানে চ' আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকক আৰু আমাৰ ডাইনিঙৰ আৰু টেবুলৰ যদি দেখা নাই আপুনি চাই লওক চ' সেইটো হ'ল ডাইনিং টেবুলৰ টপ আৰু সেইটো ফ্ৰেম ডাইনিংখন দেখিবলৈ তেনেকুৱা আৰু ছেম টু ছেম ডিজাইন আছে আমাৰ টেবুলখনতো টেবুলখনতো টপ ডিজাইনটো একে খালি তলৰ খুৰাকেইটাৰ ডিজাইনটো বেলেগ বাকী গোটেইখিনি একেই আৰু এইফালে আমাৰ আলনাখন আছে আৰু বাকী এইবিলাকে এইটো চাইডে আমাৰ পঞ্চবিলাক আছে আৰু বাকী আমাৰ ফিটিং কৰা মানুহজন আহি পোৱা নাই চ' আহি পেলাই মই ভিডিঅ'টোত দেখাম তো ভিডিঅ'টো শেষলৈ চাই থাকক আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফাৰ্নিচাৰৰ লগত ৰিলেটেড আমি সদায় এনেকুৱা মই ব্লগছ ভিডিঅ' আপলোড কৰি থাকোঁ চ' আপোনাক যদি এনেকুৱা কোনোবাৰ ফাৰ্নিচাৰ লাগে চ' অৰ্ডাৰ কৰিব পাৰে আৰু মোৰ ফোন নাম্বাৰ ডিছক্ৰিপশ্যনত আছে আপুনি লৈ ল'ব পাৰে আৰু মোৰ ঘৰ বৰপেটা ডিষ্ট্ৰিক্টত চ' আপুনি পাই যাব আৰু এইটোৱে হ'ল আমাৰ সোফা সেট দেখিবলৈ পাইছে আমাৰ সোফাত কাপোৰ ফিটিং কৰি আছে বহা চিটত তো এনেকৈ কাপোৰ ফিট কৰে তো ছিংগল দুখনত কাপোৰ ফিট কৰা বাকী আছে এই দুখনত ফিট কৰা নাই কিন্তু আমাৰ সোফা সেটৰ যিটো ডবল চ' ইয়াতে ফিটিং কৰি আছে তো ভিডিঅ'টো শেষলৈ চাই থাকক কেনেকৈ ফিট কৰে কি কৰে গাইজ আমাৰ সোফাটোৰ আগ চাইডৰ কাপোৰ ফিটিং হৈ গ'ল তো দেখিবলৈ সোফাটো এনেকুৱা হৈছে আৰু এইফালে আমাৰ ছিংগল সোফাটোৰ কাপোৰ ফিটিং কৰি আছে মানে পাথৰ খুৱাব এতিয়া তো পাঁচ চাইডে এনেকৈ ডাইমণ্ড তো এইটো এনেকুৱা পাথৰ ডাইমণ্ড বুলিও কয় তো এইটো খুৱাব এইটো সোফাত খোৱা হৈছে তো এইটো সোফাত আমাৰ কমপ্লিট পাথৰ খোৱা হৈছে ডাইমণ্ড খোৱা হৈছে দেখিবলৈ এনেকুৱা সোফাখন হৈছে বেক সাইডত কাপোৰ ফিটিং কৰিব লগা আছে আৰু এইফালে আমাৰ ছিংগলটোত পাথৰ খুৱাব বাকী আছে ফাইনেলি আমাৰ এই দুখন কমপ্লিট হৈ গ'ল তো এই দুখন সোফা কমপ্লিট হৈ গ'ল ছিংগলখনো হ'ল আৰু এইটো মোৰ লগৰ নাপিত কমল দাস ই নাপিত হয় দজা হলি তই তো গাইজ আমাৰ এইখনটো কমপ্লিট হৈ গ'ল তো পিছ চাইডৰো কাপোৰ লগা কমপ্লিট হৈ গ'ল তো সেইখনৰো কমপ্লিট হৈ গ'ল আৰু আমাৰ এইখনৰ হৈ আছে হৈয়ে গ'ল মোটামুটি তো আমাৰ সোফাটোৰ কাপোৰ ফিটিং কৰা কাম কমপ্লিট হৈ গ'ল মাত্ৰ ইয়াৰ ৰছী কেইডাল লগাবলৈ বাকী আছে তো কাম আজি নহয় চ' কালি লুকা হৈ গ'ল তো সেইখন ছিংগল সোফা আৰু এইফালে আমাৰ আছে ডবল দুখন সোফা তো কমপ্লিট সোফা দুখনৰ কাপোৰ ফিটিং হৈ গ'ল আৰু মাত্ৰ খালি সোফাটোত ৰছী ফিটিং কৰিব বাকী আছে আৰু নেক্সট ভিডিঅ'ত মই সেই দেখাম আৰু এইফালে আমাৰ আছে এখন
এইফালে এখন ডিফাইন আছে হা এই ডিফাইনখনৰ আমাৰ কাপোৰ ফিট হোৱা নাই চ' নেক্সট ভিডিঅ'টো মই এইখনত কেনেকৈ কাপোৰ ফিটিং কৰে চ' ষ্টেপ বাই ষ্টেপ ভিডিঅ' দেখাম আৰু আছে আৰু কাম আমাৰ ডাইনিং চেয়াৰৰ কাম আছে চ' ডাইনিং চেয়াৰৰো কাপোৰ ফিট হোৱা নাই চ' দুটাৰে ভিডিঅ' মই একেলগে দেখাম আৰু বাকী কাপোৰ ফিটিং কৰিব লগা নাই বাকী ফিনিচিং দিয়া আছে চ' ফিনিচিঙৰো ভিডিঅ' পাই যাব আৰু এইফালে আমাৰ আছে টি টেবুল খেন আৰু ডাইনিং খেন তো আগতে দেখিছে ভিডিঅ'ত এই দুখন চ' এই দুখনৰ বেলেগ কাম নাই এতিয়া ফিনিচিঙৰ কাম আছে আৰু চফাৰ ৰছী যিটো লগাব চ' এইটো হোৱাইট বগাই আনিছোঁ যিহেতু কাপোৰটো বগা তো ভিডিঅ'টো আজিলৈকে এইখিনিয়ে তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম আৰু নেক্সট ভিডিঅ'ত মই চফা আৰু ডিফাইনৰ কাপোৰ কেনেকৈ ফিট কৰে সেইটোৱে দেখাম তো একদমেই মিছ নকৰিব একদম স্কিপ নকৰিব তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আমাৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকে আৰু এনেকুৱা ভিডিঅ' মই সদায় আপলোড কৰোঁ তেনেহ'লে চাই থাকক আমাৰ চেনেলটো